নমস্কাৰ বন্ধু বান্ধৱীসকল, অকণমানো পলম নকৰি আগবাঢ়িছে আজি আমাৰ নিউজসমূহলৈ। আজি আমাৰ ফাৰ্ষ্ট নিউজটো আছে অসমৰ জনপ্ৰিয় গায়ক জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ ওপৰত। গৰিমা শইকীয়া গাৰ্গে তেওঁ নিজৰ ফেচবুক একাউণ্টত এটা পোষ্ট শ্বেয়াৰ কৰিছিল। পোষ্টটো আপোনালোকে স্ক্ৰীণত দেখি আছে। পোষ্টটো মতে আমি জানিব পাৰিছোঁ যে গৰিমা শইকীয়া কেইজনমান পৰিচালকৰ ওপৰত অলপ খং উঠি আছে, যাৰ বাবে এই পোষ্টটো শ্বেয়াৰ কৰিছে। মই যদি এতিয়া এই পোষ্টটো পঢ়িবলৈ লওঁ ভিডিঅ'টো বহুত দীঘল হৈ যাব, কাৰণ আজি কেইটামান নিউজ বেছিকৈ আছে, চ' মই ভিডিঅ'টো অলপ দীঘল কৰিবলৈ বিচৰা নাই। চ' আপোনালোকে যদি পঢ়িব বিচাৰে তেতিয়াহ'লে ভিডিঅ'টো পজ কৰি কথাখিনি পঢ়িব পাৰে। আগবাঢ়িছোঁ আজি আমাৰ ছেকেণ্ড নিউজটো ফাললৈ। আজি আমাৰ ছেকেণ্ড নিউজটো আছে SBN ব্লগৰ ফালৰ পৰা। আপোনালোকে যদি ছ'চিয়েল মিডিয়াৰ লগত জড়িত থাকে তেতিয়াহ'লে আপোনালোকে নিশ্চয় গম পাব যে SBN ব্লগৰ এটা এক্সিডেণ্ট হৈছিলে আৰু SBN ভাই চিকিৎসা কৰিবৰ বাবে পাটনালৈ গৈ আছে আৰু পাটনালৈ যোৱা এটা ভিডিঅ' SBN ব্লগত আপলোড দিছে। আপোনালোকে যদি চাব বিচাৰে তেতিয়াহ'লে মোৰ ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে, আপোনালোকে গৈ চাব পাৰে। লগতে SBN ভাই আকৌ ভিডিঅ' দিয়া ষ্টাৰ্ট কৰা দেখি মোৰতো খুবেই ভাল লাগিছে। আপোনালোকৰ যদি ভাল লাগিছে এটা লাইক কৰি দিব। আজি আমাৰ নেক্সট আপডেটটো হৈছে ডিম্পু বৰুৱাৰ ওপৰত। ডিম্পু বৰুৱাই তেওঁ নিজৰ ফেচবুক ষ্টৰিত এটা পোষ্ট শ্বেয়াৰ কৰিছিল। পোষ্টটো আপোনালোকে স্ক্ৰীণত দেখি আছে। আপোনালোকে যদি পঢ়িব বিচাৰে আপোনালোকে ভিডিঅ'টো পজ কৰি পঢ়িব পাৰে। ষ্টৰিটোত কি লিখা আছিল মই অলপ থুলমূলকৈ কৈ দিছোঁ। ডিম্পু দাই কৈছে যে তেওঁক যদি আজিকালি কোনোবাই লগ পায় 10জনৰ ভিতৰত 7জনে তেওঁ বেনিফিটৰ বাবেহে ডিম্পু দাক ইউজ কৰে, আৰু যদি এনেদৰে সকলোৱে ডিম্পু দাক ইউজ কৰি থাকে তেতিয়াহ'লে ডিম্পু দাই ইউটিউবত ভিডিঅ' দিয়া কমাই দিম বুলি কৈছে। আজি আমাৰ নেক্সট নিউজটো হৈছে বিভু কাশ্যপৰ ওপৰত। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাইছে তেতিয়াহ'লে নিশ্চয় গম পাব যে বিভু কাশ্যপ দাৰ এটা সৰু অপাৰেশ্যন হৈছিল আৰু অপাৰেশ্যনটোৰ বিষয়ে তেওঁ এটা ডিটেইলছ ভিডিঅ' দিম বুলি কৈছিল, আৰু অলৰেডি তেওঁ এটা ডিটেইলছ ভিডিঅ' তেওঁ নিজৰ ইউটিউব চেনেলত দিছে। আপোনালোকে যদি চাব বিচাৰে মোৰ ডিছক্ৰিপশ্যনত তেওঁ ভিডিঅ' লিংকটো দিয়া আছে, আপোনালোকে গৈ চাব পাৰে। আজি দিনটোত আৰু নিউজ নাছিলে। আপোনালোকে যদি মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব বিচাৰে মোৰ ডিছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰাম হেণ্ডেলৰ লিংক দিয়া আছে, আপোনালোকে ফ'ল' কৰিব পাৰে। লগতে আপোনালোকৰ যদি কিছুমান নিউজ থাকে তেতিয়াহ'লে মোক ইনষ্টাগ্ৰামত গৈ দিব পাৰে। লগতে আজি যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু আজি ভিডিঅ'টো মতামত কি আছে আপোনালোকে এটা কমেণ্ট কৰি জনাব। আৰু লগতে যদি মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে প্লিজ